আজি দুপৰীয়া সাজত ৰন্ধা খাদ্য সম্ভাৰেৰে সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক আতে ভালে আছে। আজি দুপৰীয়া সাজত মই ৰান্ধিছিলোঁ পচলাৰ তৰকাৰী। একেটা বস্তুৱে আমি প্ৰত্যেকেই অলপ বেলেগ বেলেগ ধৰণে ৰান্ধোঁ আৰু সেইবাবে খাবলৈ অলপ বেলেগ বেলেগ জুতিৰ হয় আৰু বেলেগ বেলেগ জুতিৰে আমাৰো খাবলৈ মন যায়। মই ৰন্ধাৰ জুতিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে কেনেদৰে ৰান্ধে আৰু সেই কথা জানিবলৈ মই ইচ্ছুক হৈ থাকিলোঁ। কল পচলাডালৰ দুনাবিলাক এৰুৱাই লৈছোঁ। তাৰপিছত আহবিলাক অলপ অলপকৈ মই গুচাই লৈছোঁ। আহখিনি গুচোৱা হোৱাৰ পিছত এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাতে মই দিছিলোঁ এডোখৰ ৰঙালাও আৰু আলু। এই গোটেইখিনি অলপ সময়ৰ কাৰণে কাটি লৈ পানীত তিয়াই থৈছিলোঁ। তাৰপিছত আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। কেৰাহীৰ তেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে অকণমান মই ফোৰণ দিছোঁ। জলকীয়া, তেজপাত আৰু পিঁয়াজ এই গোটেইখিনি দি অলপ সময় ভাজি লৈছোঁ। তাৰপিছতে ইয়াতে দিলোঁ মই ধুই থৈ দিয়া মচুৰ দালিখিনি অলপ সময় ভাজি লৈছোঁ। তাৰপিছত তাতে মই দিলোঁ এচামুচ হালধি, জিৰা ধনিয়াৰ গুড়ি এইখিনি দিওঁ আৰু অলপ সময় লৰাই পেলাই ভাজিছোঁ। তাৰপিছত ইয়াতে কুটি থৈ দিয়া তৰকাৰীখিনি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দি ইয়াক অলপ সময়ৰ বাবে কম জুইত ৰাখি থৈ দিলোঁ। তৰকাৰীখিনি ভজা হয় মানে এইফালে মই আনটো কেৰাহী পাতি দি তাতে অকণমান তেল গৰম হ'বলৈ দি কেইটামান সৰিয়হ ফুটাই লৈছোঁ। সৰিয়হখিনি চিটিকি নাযাবৰ বাবে অকণমান হালধিও দি লৈছোঁ। তাৰপিছত সিজাই লোৱা আলুখিনি দি পানী ঢালি মাছ কেইপিচো দিলোঁ আৰু থেকেৰা টেঙা কেইটুকুৰামান দি উতলি থাকিবলৈ দিলোঁ। টেঙাৰ আঞ্জাখন হৈ থাকিল। এইফালে তৰকাৰীখিনি অলপমান লৰাই এনেকৈ ভাজিছোঁ। ইয়াৰ পানীখিনি এতিয়া শুহি গ'ল আৰু ইয়াতে মই এতিয়া অলপমান আৰু পানী ঢালি দিলোঁ আৰু এই পানীখিনি শুহি যোৱাৰ পিছতে ইয়াতে মই দিম এতিয়া কচুৰি মেথি। আমাৰ পচলাৰ তৰকাৰী হৈ গ'ল। চাউলকেইটা উঠাই দিয়ে মোৰ মনত পৰিল অকণমান মাছৰ কণীও আছিল। মাছৰ কণীখিনিও ভাজিব লাগিল। এতিয়া মাছৰ কণীখিনিটো মই উলিয়াই থৈও দিয়া নাছিলোঁ। সেইবাবে মই এতিয়া চিধিকৈ তেলখিনি গৰম হ'বলৈ দি তাতে দি দিলোঁ। মাছৰ কণীখিনি দি তাতে মই হালধি নিমখ দি এখন ঢাকনি দি থৈ দিলোঁ। অকণমান এতিয়া ঘটমটকৈ এতিয়া ভাজি থাকিব লাগিল। তাৰপিছত এইফালে আমাৰ ভাতখিনিও হ'ল। মাছৰ পেটুও অলপ আছিল আৰু মাছৰ পেটুখিনিও আজি মোৰ কাটি লোৱা নহ'ল। এনেই মই মাছৰ পেটুখিনি সৰু সৰুকৈ অলপ কাটি লওঁ। আজি মোৰ সেইটোও নহ'ল। এতিয়া এইখিনিতো মই ঘটকৈ থাকিম। তাৰপিছত এইফালে মাছৰ পেটুখিনি অলপ ভজা হোৱাৰ পিছত তাতে মই দিলোঁ অলপমান পিঁয়াজখিনি অলপ ভজা হোৱাৰ পিছতে ইয়াত হালধি গুড়ি, জিৰা ধনিয়াৰ গুড়ি আৰু কেইটামান নৰসিংহৰ পাত দিলোঁ। এইখিনি অলপ সময় ভাজি লৈ ইয়াতে মই 1 প্লেট ভাত দি দিলোঁ। ভাতখিনি অলপ ভাজি এইখিনি মই নমাই থলোঁ। এতিয়া কণীখিনিৰ কি গতি হ'ল বুলি ঢাকনিখন গুচাই চাইছোঁ। এইখিনি অলপ সিজিছে। তাৰপিছত অলপ এনেকৈ ভাঙি দিছোঁ কণীখিনি। ভাঙি দি অলপ কম জুই আৰু অলপ সময় ৰাখি থৈ দিলোঁ। মোৰ এই খচমচীয়া ৰন্ধা পদ্ধতিটো বাৰু আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট যোগে জনাবলৈ নেপাহৰিব।